পশ্চিমবংগ মধ্য ইংৰাজী বিদ্যালয় আমাৰ লগত বহুতো ছাত্ৰ ছাত্ৰী আৰু ছাৰ বাইদেউসকল আছে। A few moments later. লাগিছে অঞ্জুতি বৰালৈ ধন্যবাদ। আৰু মোৰ পচন্দ লাগিলে মুগা চাৰ্ট আৰু চুৰি এখন গামোচাখনো পচন্দ লাগিছে। আপোনালোক ইয়াত যে আছে ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা সাংবাদিক নেকি? হয়, অঁ, কোন চেনেল? আমি নিউজ লাইভৰ পৰা আহিছে। আমি এতিয়া ইয়াত খেল ধেমালি হৈছে সেইকাৰণে আমি আহিছোঁ। আজি বোলে সেইকাৰণে এতিয়া ইয়াত পৰিৱেশ পাইছে? পৰিৱেশটো অতি সুন্দৰ হৈছে। সকলো ল'ৰা ছোৱালী আহিছে। নিজৰ পৰিচয় দিব নেকি? মোৰ নাম বাস্তু শইকীয়া, মই নিউজ লাইভত সাংবাদিক। এইটো চেনেলত কাম কৰা কিমান দিন হৈছে? বেছি দিন হোৱা নাই, ছমাহ। এডালত দেখোন হেৰিছে নাই কি আপুনি ক'ৰ পৰা আহিছে? জীয়াদৌলৰ পৰা। ইয়ালৈ আহিলে কেনেকৈ? অত দূৰ পাৰিলে নে আহিবলৈ? অঁ, আপুনি এতিয়া পালে কিমান টকা পালে কিমান? নাই দিয়া। আমি এতিয়া আমাৰ ছাৰ বাইদেউসকলৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ আজি কেনেকুৱা লাগিছে? আজি আমাৰ স্কুললৈ হয় ছাৰ। ছাৰ আপোনাৰ নাম? মোৰ নাম শ্ৰীযুত নিৰ্মল বৰা। আপোনাৰ নামটো কি? মোৰ নাম শ্ৰীযুত নিৰ্মল বৰা। নিৰ্মল বৰা। এতিয়া আপোনালোকৰ স্কুলত ল'ৰা ছোৱালী আছে নেকি? 9জন। অঁ, হ'ব দিয়ক। ভাল নহয় কাম। 1 hour later. বহুত ভাল লাগিছে। এইকেইদিন আমাৰ হেৰি হৈ গ'ল, কি বুলি কয়, এনুৱেল স্পৰ্টছ চলি আছে আৰু বহুত ধুনীয়াকৈ কাৰ্যসূচীবোৰ হৈছে। বহুত ভাল লাগিছে। আগলৈ আৰু আশা কৰিছোঁ ভাল হওক, ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাওক আৰু সকলোলৈকে শুভকামনা থাকিল। তোমালোকলৈ বহুত ধন্যবাদ থাকিল। আপোনাৰ নাম কি? মোৰ নাম শ্ৰী অৱনী বৰুৱা। আপুনি বৰুৱা হয়। আপুনি ইয়াৰ কি হয় স্কুলৰ? মই ইয়াৰ এজন কৰ্মচাৰী। কৰ্মচাৰী। ঠিকে আছে। আজিৰ খেল ধেমালি চতুৰ্থ দিনা, তাৰমানে লাষ্টৰ দিনা আপোনাৰ কেনেকুৱা লাগিছে? আজি যথেষ্ট ভাল লাগিছে। ভাল লাগিছে। আৰু ল'ৰা ছোৱালী আহিছে যথেষ্ট সংখ্যক। মাৰাথন দৌৰ দিলে, আমি সকলোকে লগ খোৱালোঁ। তাৰপিছত এতিয়া আমি আৰু এতিয়া দ্বিতীয় কাৰ্যসূচী মানে আমি কৰি লওঁ, খোৱা বোৱা কৰিব লাগিব আৰু গান চান গাব লাগিব। এতিয়া চলি আছে বৰ্তমান মানে ভেকচিন প্ৰতিযোগিতা, কি হয় নাজানো আৰু। চতুৰ্থ দিনা আপোনাৰ আজি কেনেকুৱা লাগিছে? আপোনাক চিনি পোৱা নাই নহয়। আমি গুৱাহাটীৰ পৰা আহিছোঁ, নিউজ লাইভৰ পৰা। গুৱাহাটী নিউজ লাইভ খেল ধেমালি বহুত ভাল হৈছে, যথেষ্ট ভাল হৈছে। তাতে আমাৰ আজি শেষৰ দিনৰ অনুষ্ঠান, গতিকে আমাৰ আজি মাৰাথন দৌৰ প্ৰতিযোগিতা, আমি মাৰাথন দৌৰে আমাৰ খেলৰ প্ৰতিযোগিতা সমাপ্ত কৰিলোঁ। তাৰ পিছৰ পৰ্যায়ত আমি ভেকচিন প্ৰতিযোগিতা আৰম্ভ কৰিলোঁ। 9টা বজাত, এতিয়া 9টা বজাত এই ভেকচিন প্ৰতিযোগিতা আমি চলাই আছোঁ। মানে কবিতাৰ খণ্ডনি
প্ৰেমৰ মিঠা বতাহ যাকে ক'লে আজি তোমাৰ কথা উৰি যায় মন মোৰ তোমাতে বিলিং গাথা প্ৰেমৰ মিঠা বতাহ যাকে